Hello and welcome back to my YouTube channel KD Vlogs আৰু আজি এটা বিশেষ টপিকৰ ওপৰত ভিডিওটো লৈ আহিছো আৰু এনেকুৱা ধৰণৰ টপিক মই আগতে কোনো ধৰণৰ ভিডিও বনোৱা নাই কিন্তু আজি যেহেতু মই সেই আপোনাৰ নটিফিকেশনটো পালো তো হেতু কাৰণে মই ভাবিলো আপোনালোকো যদি বহুতে নাজানে বহুতে জানিবও পাৰে কাৰণ যিবিলাক ইউটিউবৰ লগত জড়িত মানুহ তো তাহাতে নিশ্চয় আপডেটটো পাইছে আৰু আপডেটটো এনেকুৱা ধৰণৰ আপডেটটো হৈছে আপোনাৰ মনিটাইজেশনৰ ওপৰত মই ভিডিওটো বেছি দীঘলীয়া নকৰো শৰ্টকে গুটে ওপৰ আপোনাৰ গুটেখিনি বেসিক্সখিনি মই আপোনাক কৈ মিলি ভিডিওটো হ্যাক কৰিম তো কথাটো এনেকুৱা ধৰণৰ আপডেটটো হৈছে মনিটাইজেশনৰ ওপৰত এটা চেনেল মনিটাইজ হ'বলৈ হলে আপোনাৰ ইউটিউবৰ কিছুমান নিয়ম আছে আৰু কিছুমান আপোনাৰ ক্ৰাইটেৰিয়া আছে যিবিলাক আপুনি কমপ্লিট কৰিলে আপোনাৰ এটা চেনেল মনিটাইজ হ'ব আৰু মনিটাইজ হোৱাৰ পাছত আপুনি সেই চেনেলটোৰ পৰা আৰ্নিং কৰিব পাৰিব তো বহুতে জানে এই নিয়মগিটা কি মই তথাপি আপোনালোকক কৈ দিছো নিয়মটো হৈছে আপোনাৰ 1000 সাবস্ক্ৰাইবাৰ 1000 সাবস্ক্ৰাইবাৰ প্লাস আপোনাৰ 4000 আৱাৰ ওয়াচ টাইম মানে 1000 সাবস্ক্ৰাইবাৰ আপুনি গুটাব লাগিব within 365 days মানে এবছৰৰ ভিতৰত আৰু আপোনাৰ 4000 আৱাৰ ওয়াচ টাইম হ'ব লাগিব 4000 ঘণ্টা ওয়াচ টাইম হলে আপোনাৰ এটা চেনেল মনিটাইজ হ'ব আৰু মনিটাইজ হোৱাৰ পাছত আপুনি সেই চেনেলটোৰ পৰা আৰ্নিং কৰিব পাৰিব এতিয়া মই মেইন টপিকটো বিষয়ে নকৈ আপোনাক অলপ আগৰ আজিৰ পৰা 2 বছৰ 3 বছৰ আগৰ কথা কম যে আজিৰ পৰা 2 বছৰ 3 বছৰ আগৰ মই 2018-19 তে মই ইউটিউব চেনেল খোলা কিন্তু মই ইউটিউব চেনেলত কাম কৰা নাছিলো 2-3টা মান ভিডিও আপলোড কৰি মিলি তেনেকৈ ইউটিউব চেনেলটো মই থাকিলো কিন্তু মই কৰিম বুলি থাকুতে মোৰ বিশেষ কিছুমান কাম থকাৰ কাৰণে মোৰ কেবা বছৰ মই ইউটিউব চেনেল কোনো ধৰণৰ ভিডিও আপলোড কৰিব পৰা নাছিলো কিন্তু এতিয়া মই আকৌ এই বছৰৰ পৰা জুলাই মাহৰ পৰা মই আকৌ ভিডিও কন্টিনিউ কৰিছো কিন্তু কন্টিনিউ কৰাৰ লগতে আপোনাৰ লগালগ কিছুমান আপডেট পালো যে ইউটিউবত এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া আকৌ আহিছে যিবিলাক নিয়ম আপুনি যিবিলাক নিয়মৰ থ্ৰুদি গলেহে আপোনাৰ এটা চেনেল মনিটাইজ হ'ব আৰু চেনেলটোৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব আৰু নিয়মবিলাক এনেকুৱা ধৰণৰ এতিয়া নতুন আটাইতকৈ আপোনাৰ 15 জুলাই 2025 ত যোনটো নিয়ম আহিলে এটা বহুত ডাঙৰ নিয়ম এটো আগতে নাছিলে আজি 3-4 বছৰ আগত আৰু সেই নিয়মটো হৈছে আপোনাৰ ফেস ভ্যালু থাকিব লাগিব যিকোনো আপুনি ভিডিও আপলোড নকৰক কিয় আপোনাৰ মুখখন থাকিব লাগিব আপোনাৰ ফেস ভ্যালু থাকিব লাগিব আৰু আপোনাৰ নিজৰ ভয়েস হ'ব লাগিব নিজৰ মাত হ'ব লাগিব মানে এটো নাছিলে আজি 3 বছৰ আগত আপুনি যেনেকুৱা ধৰণৰ আপুনি বহুত চেনেল পাইছে কিছুমানত হোৱাটসএপ ষ্টেটাস আপলোড কৰে কিছুমানে আপোনাৰ ৰিয়েকশন ভিডিও আপলোড কৰে মানে কাৰবাৰ হাঁহি উঠা ভিডিওটা ওপৰত লগাই দিলে তলত নিজৰ ফেসটো উলিয়াই ৰিয়েকশন কৰে যে ভিডিওটো এনেকুৱা হৈছে ভাল লাগিছে হাঁহিব তো কিছুমানে ব্লগিং কৰে যোনে আপোনাৰ বেক ক্যামেৰাটো অন কৰি এটো জেগাত ঘূৰিলো এটো জেগা এনেকুৱা তো তেনেকুৱা ধৰণৰ ভিডিও মানে আপলোড কৰে আৰু বহুতৰ আপোনাৰ ৰেচিপি চেনেল আছে মানে খোৱা বস্তু বনোৱা কিন্তু তাত আপোনাৰ অকল খোৱা বস্তুখিনিহে দেখুৱাই থাকে আপোনাৰ মুখখন নেদেখুৱায় বা ভয়েস ওভাৰ নকৰে যে মই এটো বনাইছো এতিয়া মই আদা নহৰু দিছো বা আমুক দিছো তামুক দিছো তো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে কথা নকয় বা নিজৰ মুখখন নেদেখুৱায় 2025 তো এনেকুৱা হৈ গৈছে আপোনাৰ AI জেনাৰেট ভিডিও সব AI আৰ্টিফিশিয়াল ইন্টেলিজেন্স দি গুটেখিনি ভিডিও বনাব তাত আপোনাৰ ভিডিওটো AI হ'ব আৰু আপোনাৰ ভয়েসটো AI হ'ব তো তেনেকুৱা ধৰণৰ চেনেলও মনিটাইজ হৈ গৈছিলে ৰিসেন্ট কিন্তু ইউটিউবে মানে এটো কৰিছে আগতে ফেসবুকতো আছিলে এইগিটা নিয়ম যে আপুনি নিজৰ মুখ দেখুৱাব লাগিব আৰু নিজৰ কন্টেন্ট হ'ব লাগিব ফেসবুকত কিন্তু এতিয়া ইউটিউবতো হেতু মানে ৰুল আনি দিলে কাৰণ এটো কাৰণে ইউটিউবত ইমানে কন্টেন্ট ক্ৰিয়েটৰ হৈ গৈছে আৰু ইমানে চেনেল হৈ গৈছে যে ইউটিউবটো আপুনি আজি 6-7 বছৰ আগত যেনেকুৱা আছিলে কাৰণ তাত অকল মানে আপোনাৰ ৰিয়েল কন্টেন্ট যিবিলাকে কষ্ট কৰি নিজে ভিডিও বনায় তো তাহাঁতৰ চেনেল বিলাক আছিলে কিন্তু এতিয়া ইউটিউবটো মানে জাবৰা টাইপ হৈ গ'ল একদম সঁচা অৰ্থাৎ ক'বলৈ গ'লে য'ত আপোনাৰ এনেকুৱা ধৰণৰ মানে চেনেল আহি গ'ল য'ত আৰু তাত এটা লিখা আছে কথা মই আপোনালোকক ইয়াত দেখুৱাই দিছো লো এফৰ্ট এণ্ড AI জেনাৰেট ভিডিও থাকিলে মানে আপোনাৰ এটা চেনেল কেতিয়াও মনিটাইজ নহয় লো এফৰ্ট মানে হৈছে আপুনি কোনো ধৰণৰ কষ্ট নকৰাকৈ একদম সঁচা অৰ্থত ক'বলৈ গ'লে কোনো ধৰণৰ কষ্ট নকৰাকৈ আপুনি বেলেগৰ ভিডিও এটা আনি দিলে আজি ধৰি লওক আপুনি এখন ফাংচন চাবলৈ গ'ল বিহু হওক বা যেনেকুৱা ধৰণৰ ফাংচন আৰু তাত আপুনি গুটেই যোন আৰ্টিষ্ট আহিছে
তেখেতৰ ভিডিঅ'টো আপুনি ষ্টেজ প্ৰগ্ৰেমৰ ভিডিঅ'টো মানে কৰি আনিলে কৰি অনাৰ পাছত আপুনি সেই ভিডিঅ'টো ধুনীয়াকৈ নিজৰ ইউটিউব চেনেলত আপলোড কৰি দিলে যদি আপুনি ধৰি লওক আজি জুবিন দা হওক জুবিন দাৰ যদি আপুনি প্ৰগ্ৰেম এখন ভিডিঅ' কৰি আনিলে আৰু জুবিন দাক সকলোৱে ভাল পায় আৰু ভাল পোৱাৰ কাৰণে জুবিন দা সেই ভিডিঅ'টো যোনে হ'লেও চাব যাৰ ইউটিউবৰ নিউজ ফিডত যদি আহি যায় হোম পেজত যদি জুবিন দাৰ ভিডিঅ'টো আহে মই হ'লেও যে জুবিন দা ক'তনো প্ৰগ্ৰেম কৰিলে কিনো গান গালে সেই ভিডিঅ'টো মই চাম আৰু সেই ভিডিঅ'টো চোৱাৰ কাৰণে তাত কোনো ধৰণৰ কষ্ট নোহোৱাকৈ জুবিন দাৰ নামটো লৈ গোটেই ভিডিঅ'টো মানে ভিউজ হাজাৰ লাখৰ ঘৰত চুই গ'ল মিলিয়নৰ ঘৰত চুই গ'ল তো সেই যোনজন অনাৰ হয় চেনেলটোৰ সেই চেনেলটোৰ অনাৰজনে কোনো ধৰণৰ কষ্ট নকৰাকৈ সেই চেনেলটোত বহুতখিনি ভিউজ পাবলৈ মানে সক্ষম হ'ল তো সেনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে আপলোড কৰে তেতিয়াহ'লে তেতিয়াও আপোনাৰ চেনেলটো মনিটাইজ নহ'ব আপুনি অকল ভিউজে গোটাব পাৰিব আপুনি তাৰ সেই চেনেলটো আপোনাৰ কোনো ধৰণৰ মনিটাইজেশ্যন অন নহ'ব তাৰ পৰা কোনো ধৰণৰ আৰ্নিং নহ'ব তো ইয়াত সেইটো কাৰণে লিখা আছে যে ল' এফৰ্ট আৰু AI জেনেৰেট ভিডিঅ' আপলোড কৰিলে চেনেল এটা মনিটাইজ কেতিয়াও নহয় কাৰণ ইউটিউবে এইটো বিচাৰিছে যে যোনে ভেলুৱেবল কণ্টেণ্ট বনায় যাৰ কণ্টেণ্টত মানে আপোনাৰ দম থাকে যাৰ কণ্টেণ্টৰ আপোনাৰ মানে ভেলু আছে আৰু সেই কণ্টেণ্ট বনাই যেতিয়া আপুনি আপলোড কৰিব আৰু যোনে চাব যদি মই আপুনি ভিডিঅ' এটা আপলোড কৰিছে আৰু মই সেই কণ্টেণ্টটো মানে আপোনাৰ চাইছোঁ আৰু সেই কণ্টেণ্টটো চোৱাৰ বাবদ মোৰ লাভ হ'ব লাগিব আজি যদি মই এই ভিডিঅ'টো বনাই আছোঁ আৰু সেই ভিডিঅ'টো যদি চাই আপোনাৰ যদি লাভ হৈছে তেতিয়াহে আপোনাৰ সেইটো মানে ৰিয়েল কণ্টেণ্ট বুলি ধৰা হ'ব কাৰণ কেলে আপুনি বেলেগৰ ভিডিঅ' কপি কৰি এতিয়াও ইউটিউবত আপলোড কৰিব নোৱাৰে কাৰণ ভেলুৱেবল কণ্টেণ্ট হ'লেহে ৰিয়েল কণ্টেণ্ট হ'লেহে আপোনাৰ ফেচ ভেলু থাকিব লাগিব আপোনাৰ নিজৰ ভইচ হ'ব লাগিব সেই গোটেইকেইটা বস্তু যেতিয়া চাব আৰু আপুনি ভিডিঅ' এটা আপলোড কৰাৰ পিছত আপোনাৰ গোটেই চেনেলটো ইউটিউবে যেতিয়া আপুনি মনিটাইজেশ্যনৰ কাৰণেতো এপ্লাই কৰিবই লাগিব তেতিয়া এপ্লাই কৰাৰ পিছত আপোনাৰ চেনেলটো ভালকৈ ৰিভিউ কৰিব আৰু ৰিভিউ কৰাৰ পিছত যদি তাত আপোনাৰ তেনেকুৱা ধৰণৰ কিবা ভিডিঅ' পায় তেতিয়াহ'লে আপোনাৰ চেনেলটো মনিটাইজ কৰা নহ'ব আৰু যদি আপুনি সঁচাকৈ সেই চেনেলটোত মানে ফুল্লি এফৰ্ট দি মেলি আপুনি কাম কৰিছে তেতিয়াহ'লে আপোনাৰ চেনেল মনিটাইজ কোনো ৰখাব নোৱাৰে কাৰণ ইউটিউবে এইটো নিয়ম এতিয়া বহুত ষ্ট্ৰিক্ট কৰিয়ে দিছে কাৰণ কেলৈ আপোনাৰ যেতিয়া নেকি আজি আপুনি চাওক অসমৰ যদি কথা কওঁ ডিম্পু দা বা বিকাশ চেত্ৰী আজি মই 7-8 বছৰ আগতেই মই তাহাঁতৰ ভিডিঅ' তেতিয়াৰ পৰা চাই থকা তো আপোনালোকে তেখেতলোকৰ ভিডিঅ' চাই আছে তো তেখেতলোকে সম্পূৰ্ণ নিজৰ কণ্টেণ্ট সম্পূৰ্ণ নিজে আজি একদম সৰু মানে মোবাইল ফোন এটাৰ পৰা একদম ভিডিঅ' বনাই আজি ইমানখিনি পৰ্যায় আজি 2025ত ইমান বাহিৰৰ বিদেশত ফুৰি মেলি ভিডিঅ' বনাই আছে তো সেইটো কাৰণে কাৰণ আজিলৈকেতো ইউটিউবত তেখেতলোকৰ একো কোনো ধৰণৰ মানে প্ৰব্লেম হোৱা নাই কোনো ধৰণৰ অসুবিধা হোৱা নাই কাৰণ কেলৈ ইউটিউবে গম পায় যে তেখেতলোকৰ কণ্টেণ্ট ভেলু আছে কাৰণ মানুহে তাত বহুত মানুহে লাইক কৰে কমেণ্ট কৰে তেখেতলোকক স্পন্সাৰ আহে আৰু এতিয়া স্পন্সাৰৰ কথা কৈছোঁ আপোনাৰ যেতিয়া নেকি এখন ফেচ ভেলু আপোনাৰ চেনেলটোত বনিব বা আপোনাৰ ইউটিউবৰ যোগেদি আপোনাৰ মুখখন চিনি পাব আপোনাৰ চেনেলটোক চিনি পাব তেতিয়াহে আপুনি স্পন্সাৰশ্বিপ পাব আজি যদি আপুনি কিবা হোৱাটছএপৰ ষ্টেটাছ লগায় বা AI জেনেৰেট ভিডিঅ' আপলোড কৰি ইউটিউবত যদি আপলোড কৰে তো তেতিয়া আপোনাৰ নিজৰ ফেচ ভেলুটো নবনে সেইটো কাৰণে আপুনি স্পন্সাৰশ্বিপ পোৱাৰো আশা খুব কম পোৱা আশা কম মানে আপুনি নাপায় স্পন্সাৰশ্বিপ কাৰণ কেলৈ আপোনাৰ তাত নিজৰ মুখখনেই নাই তো আপুনি স্পন্সাৰশ্বিপ ক'ৰ পৰা পাব সেইটো কাৰণে আজি টেকনিকেল গুৰুজী হৈ গ'ল ভুৱন বাম হৈ গ'ল কমেডি ভিডিঅ' বনোৱা সম্পূৰ্ণ নিজৰ ফেচ ভেলু তো সেইটো কাৰণে আপুনিও যদি ইউটিউবৰ চেনেলত কাম কৰিছে বা ইউটিউবৰ চেনেলত কাম কৰিম বুলি ভাবিছে যদি এতিয়াও কাম কৰি আছে তেতিয়াহ'লে আপুনি যদি বেক কেমেৰা বা এনেকুৱা হোৱাটছএপ ষ্টেটাছ বনাই আছে তেতিয়াহ'লে আপুনি আজিৰ পৰা বাদ দিয়ক আপুনি নিজৰ ফেচ ভেলু বনাওক নিজৰ ফেচ দি নিজৰ ভইচ দি আপোনালোকে নিজে ভিডিঅ' বনাওক তেতিয়া আপুনি কাৰণ কেলৈ যেতিয়া ফাউণ্ডেশ্যনটো তলৰ ফাউণ্ডেশ্যনটো ভাল হ'ব তেতিয়াহে আপুনি ওপৰলৈকে উঠিব পাৰিব কাৰণ আজি যদি আপোনাৰ চেনেলত ভিউজ নাই অহা যদি আপোনাৰ ছাবস্ক্ৰাইবাৰ কমি আছে কিন্তু আপোনাৰ কণ্টেণ্টখিনি একদম সম্পূৰ্ণ ৰিয়েল হয় একদম খাটি হয় তো সেইটো কাৰণে আপোনাৰ এটা সময়ত গৈ আপোনাৰ চেনেল গ্ৰ' হ'বই আপোনাৰ ছাবস্ক্ৰাইবাৰ হ'বই কাৰণ এদিন দুদিনকৈ আপোনাক সকলোৱে চিনি পাই গৈ থাকিব ন তো সেইটো কাৰণে আপোনালোকে নিজৰ কণ্টেণ্ট বনাওক আৰু নিজৰ ভিডিঅ' বনাওক
সো ফ্ৰেণ্ডছ, এইটোৱে আছিলে আজি মনিটাইজেশ্যনৰ ওপৰত যোনটো নতুন আপডেট আহিলে এই ভিডিঅ'টো মই আপোনালোকক বনাই গোটেই কথাখিনি ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপোনালোকৰ কিবা ডাউট থাকি গৈছে সুধিবৰ কাৰণে তেতিয়াহ'লে মোক এটা নিশ্চয় কমেণ্ট কৰিব। মই আপোনালোকক আগৰ নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। থেংক ইউ।